নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। স্বাগতম জনাইছোঁ। ইতিমধ্যে এটা ভাল ৰিপৰ্ট এটা আহিছে। ভাল ৰিপৰ্ট নহয়তো বেয়া ৰিপৰ্টে হয়। আৰু কি হৈছে কাহিনীটো বিশেষকৈ আমাৰ এই আইতাগৰাকীয়ে ক'ব কি হৈছিলে। তাৰপিছত এইফালে নদটো নিলে প্ৰথমবাৰ কৰ কাহিনীটো কি হৈছিলে। কাহিনীটো মানে মেচিনটো সিটোৰ পৰা সিটোলৈ বেমাৰ ওলাই মই বেমাৰটো ভাল কৰিলোঁ। ভাল হোৱাৰ পাছত কি হ'ল, তাৰপিছত হেৰি টিউবেলটো বেমাৰ ভাল কৰিলোঁ। মানুহ নহয়। তাৰ পৰহি গৈছোঁ, এইফালৰ নদটো নাই। নদটো তাৰমানে মবিল লাগি হেৰি হৈ থাকেতো, সেইটো নদ খুলি দিওঁ। তাৰপৰা বৰ্তমান আজি পানী দিলোঁ তেল এদাই হ'ল। তেল এদাই হোৱাৰ পাছত মই সৰু ছোৱালীজনীক ফোন কৰিলোঁ। তেল 2 লিটাৰ নি দিছে, তহঁতৰ ঘৰলৈ গৈছে, জোনালী আছে, তিলিকি আছে, মানুহ। তাৰপাছত চাইছোঁ মেচিন গোখানি নিচিনা কপিছে দেই। কপিছে একদম ঘলি যাওঁ টিউবেল চিবেল লৈছে। তাৰ মই দুডৰ মাটি আধা হৈছে গৈ। কি কৰোঁ, পানী দিওঁ না নিদিওঁ বুলি চিন্তা কৰি হ'ব, আধাটো পানী আছে, আধাটো ভৰাই মেচিনটো বন্ধ কৰি চাইছোঁ। তেতিয়া এইফালৰ নদটো নাই। তাৰমানে এনেকুৱা এই চুকে নিছে। তাৰমানে সেই যিটোৱে নিছে সেইটো ইমান আন্দাজ কৰিছে। এই চাইডৰ নদটো নিছে, এইটো থৈছে, এই চাইডৰটো থৈছে, এইটো লৈ গৈছে। এতিয়া মেইন কথাটো হ'ল কি, মেচিনটোত মানে কি নদবোৰ হেৰাইছে। সেইকাৰণে মই আজি ৰাতি যদি নদ ঘূৰাই নিদিয়ে ন, মই নামঘৰ চাকি দিম। সেই মানুহ কণা কানি হাত ভৰি ভাঙিব। মোৰ নিচিনা মানুহজনী খবলৈ সেনেকুৱা কৰে নেকি? মই কেইদিন পানী দিব নাই পোৱা। তাকে মেচিনত ওচৰ চুবুৰীয়াখিনিয়ে দেখিছে ন, মোক পানী দিব পৰা নাই। মোৰ নিজকে বেয়া লাগিছে, খেতি এখন পাতি লৈ পেলাই। ইতিমধ্যে কথাটো হ'ল কি, মেচিনত মানে নদ হেৰাইছে। মানে এই আমাৰ আইতাগৰাকী জানিছে বহুত দুখত কান্দিব নোৱাৰি আছে আৰু। গতিকে যোনে নিছে পুনৰ আকৌ ৰিটাৰ্ণ কৰি দিব লাগিব। মোতকৈ ইমান দুখীয়া মানুহ নেকি 10 টকা দি পেলাই নদ কেইটা কিনিব নোৱাৰে? মেচিনৰ নদ কেইটা উঘালি গালি নিছে, মেচিন গোখানি উঠি আছে। মই পাছতে গম পাইছো এনেকুৱা। কোন মানুহে নিলে ক'বই নোৱাৰে কোনে নিছে, মই পাত্তাই পোৱা নাই। মই সেইকাৰণে কৈছো নামঘৰ চাকি জ্বলাই দিম। লাষ্ট উপায় মানে চাকি জ্বলাই দিব। দিমে ধন্যবাদ। যদি মোক